Hello guys, welcome my YouTube channel. আজি my birthday একদম হৈ গ'ল বাইছ। এটো মোৰ লগৰ ৰন্টু, বিক্ৰম, এটো ভাইটি, বিক্ৰম। নি গম নাপায় নহয় কোনটা? এই ভিডিও पूरा केक से काटी हो गल इतना बगा डायनासर पॉइल दुटा आनिम तार 10 केजी आलू आनिम पूरा घाटनी मारि दिम पूरा खाना राति কাৰণে বনাই দিম पूरा আপোনালোকে চাৰিব ভিডিওটো মোৰ সম্পূৰ্ণকে কাটি নি দিব ভিডিওটো তেতিয়া আপোনালোকে ৰাতিকে মই এটা বজাৰ কৰি আহুগে ৰাতি ৰখাই আছো আপোনালোকক লগ পাই আছো ৰাতি একেবাৰে এই দুটা বগা ডাইনাসৰ পইল দুটা পুৰা লৈ আহিলো ৰাতিকে এটা পুৰা খাম এতিয়া ধুনীয়াকে এইটো বিউটি পাৰ্লাৰত অলপ চাফা চিকুণ কৰিব লাগিব এটা লাহেকে গৈ পিনে এইটো কৰিম লাহেকে চাফা চিকুণ এই ময়না কলিজা দুটা শুই আছে এতিয়া এটা খামা লাহেকে অকণ দেৰ পিছত এইটো ময়না কলিজা ডাইনাসৰ পোৱালি আৰু এটা আছে এইটো এটা দুটা অপাৰেশ্যন কৰিম অকণ দেৰ পিছত মোক এই দাদাটোৱে দিছে ব্ৰইলাৰ ৰম্বি চাই দিয়া তুমি দিছা ন ভিডিঅ' কৈ দিয়া মাংসটা ব্ৰইলাৰটা ডাইনাসৰ এই এইফালে চা চা এই আলু কুটিছে গোবা হাঁহি দে এনেকৈ হাঁহিবলৈ কাৰণে ভাওনা চুটি বনাব গহিনা খা এই চোলা দেখা টাইগাৰ বয় গোপিনীয়ে কল আলু কুটি হৈছে নে তোমালোকৰ হৈছে নাই গোপিনীয়ে কল আকৌ দেই আলু পুৰা সৰহ কৰিব লাগিব মাংসতকৈ আলু বেছি হ'ব লাগিব বাতিত তাৰমানে আলু গুটিয়ে বেছি হৈ দিব লাগিব এইকেইটা এইটো আমাৰ চেনিৰাম ৰুদ্ৰ পিতেক চব ব্যস্ত এইটো ৰুদ্ৰ পিতেক মোৰ ইয়াৰ নাম জ্ঞানদীপ হয় এইটো কইনা পিতেক ৰন্টু হয় ইয়াৰ নাম এই ৰন্টু মোৰ বাৰ্থডে কথা কিবা এটা আছে আমাৰ ঋতু কথা কি কম ল'ৰাটো বহুত ভালেই দেখিছ নাই তাৰ মুখত থুই আহি দাবত পৰিছেহি গমেই পোৱা নাই গোটেইটো আৰু এটা কোন মূৰ্খ চিঞৰি আছে কৈ ইংলিছ মিডিয়াম ল'ৰা ডাইনাসৰ পইল দুটা পুৰা বিউটি পাৰ্লাৰত ভৰাই দিলোঁ এতিয়া পুৰা মেকআপ চেকআপ কৰি আছে অকণমান পিছত কেৰাহীত পেলাই দিম ধামকৈ তাৰপিছত আৰু লেতেৰাটো এইটো হাগি মুটি গ'লগৈ আৰু লাগে যা আমাক কুটনা চাওক কিমান দীঘল এডাল এইটো অষ্ট্ৰেলিয়াৰ পৰা মংগোৱা হৈছে একদম গোটেই কুটনা চাওক কিমান দীঘল আৰু এক্সট্ৰাকৈ এইপিনে দুখনমান গাঁৱৰ মানুহৰ কাৰণে ব্ৰইলাৰ দিব পৰা হ'ব আমাৰ দুটাহে অকল সেইকাৰণে চুকটোতে হৈছে এইটো এইজনে আমাৰ ই 2-3খন বিয়া একেবাৰে ঘাপতে কাটি দিয়ে ব্ৰইলাৰ ছাগলী গাহৰি যিয়ে লাগে আপোনালোক এভৰিথিং কাটি দিব ডাইনাসৰ পোৱালি কালি কাটি থৈ আহিছে অকণ আঙুলি ডুব পালে এতিয়া একো নাই এখন আৰু কি কাটিলা কৈ দিয়া কালি তুমি কি নুঠাবি মাংস কম আলু বেছি মাংস পুৰা বনি আছে আমাৰ মাংসতকৈ আলু বেছি আৰু এয়াই আমাৰ মধ্যবিত্ত পৰিয়ালৰ খানা এই চবে ধুনীয়া হ'লে দেই চুলি ফনিয়া ল চবে মই ভিডিঅ' উঠাইছোঁ এই ৰন্টু খুব চুপ খুলি ল ধুনীয়াকৈ ভাত পেট ভৰা পুৰা পেট ভৰা খা তাতে চবে বেয়া চেয়া নাপাবি দেই খালি মই অলপ বেয়া পাইছোঁ আৰু গিফ্ট চিফ্ট কোনো একো নিদিলি এই যি লাগে কবি আকৌ এবাৰ নিদিব আৰু তাৰমানে খা দেই আকৌ নুখুজিবি দেই আৰু নাই একো এই ভাইটি কেনেকুৱা হৈছে খানাটো হে
ভাল হৈছে বুলি কওঁ ভিডিঅ'ত বনাইছোঁ লাগিলে বেয়া হ'লেও ভাল হৈছে বুলি কবি দেই লাষ্টত পাউডাৰ কেনেকুৱা লাগিছে খানাটো ভালনে হে অঁ মজা বুলি কবি নহ'লে মই এডিট কৰি দিম পিছত বেয়া বুলি ক'লেও খা দেই এইটো খা তহঁতৰ বাপে চালে ক'ৰ পাতি চালে আমি আৰু দুখীয়া মানুহ কি কৰিব এনেকুৱাই আমাৰ খানা যদি ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব মোক 300টা ছাবস্ক্ৰাইবাৰ বেছি নালাগে আপোনালোকে কৰি দিব বুলি মোৰ আশা আছে ভিডিঅ'টো চাই ভাল পালে যদি ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব সকলোকে থেংক ইউ ধন্যবাদ